হয় আপোনাৰ লাফিকুল ইছলাম এজন ABMCৰ ছাত্ৰ নেতা আছিলে এজন সবল নেতৃত্ব দিছিলে আপোনাৰ ছাত্ৰ সংগঠনৰ নেতা হিচাপে কিন্তু তেখেতক দুৰ্বৃত্তই গুলীচালনা কৰি তেখেতক হত্যা কৰিছিলে কিন্তু অতি পৰিতাপৰ বিষয় যে আজি 4টা বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো চৰকাৰে আজিলৈকে দোষীক চিনাক্ত কৰিব পৰা নাই। এইটো এটা অতিকৈ দুখৰ খবৰ যে এজন ছাত্ৰ নেতাৰ হত্যাৰ পিছত তেওঁৰ দোষীক যে এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই। আমি দুখিত হৈছোঁ। আমি ধিক্কাৰ জনাইছোঁ অসম চৰকাৰৰ গৃহ বিভাগক, কিয়নো তেওঁলোকে এতিয়ালৈকে এই তদন্তৰ প্ৰক্ৰিয়াটো যে আপোনাৰ লেহেমীয়া হৈছে ইয়াতে স্পষ্ট হৈছে। আমি দাবী জনাইছোঁ যে এই লাফিকুল ইছলামৰ হত্যাকাণ্ড তদন্তটো আৰু ক্ষিপ্ৰতাৰে হ'ব লাগে আৰু দোষীক অতি সোনকালে চিনাক্ত কৰি পেলাই উচিত শাস্তি প্ৰদান কৰিব লাগে।